তাতে মই দেখিছো ভাল লাগিছে বস্তুটো কৰা পিছত হেতু চলি থাকিব লাগে তো ইয়াতে মানে সবতকে ডিফিকাল্ট যদিও হয় কিন্তু প্ৰথম দিনাখনৰ পৰা ইনকাম আহিব আৰসিসি বিল্ডিং বনাই নিজে থাকিবৰ কাৰণে আপুনি আৰসিসি বিল্ডিং বনাইছে মুৰ্গী ৰাখিবৰ কাৰণে ওপৰত মানে গাহৰি তলত আৰু ওপৰত মুৰ্গীৰ প্ল্যান আছে এতিয়া বৰ্তমান কি কৰিছো যিখিনি মই ঘৰত ইনকিউবেটৰত পোৱালি ওলাইছো সেইখিনি পোৱালি মই এটা সাইজলৈকে ডাঙৰ কৰি বাহিৰত লৈ যাম ইয়াতে আৰায়াৰৰ পোৱালি আছে কেইটামান সেই ৰঙা গিটা আৰু ইয়াতে আপোনাৰ লেগ হৰ্নৰ পোৱালি মেজৰলি যিবিলাক বগা পোৱালি আছে সব আপোনাৰ লেগ হৰ্নৰ পোৱালি ষ্টাৰ্ট কৰোতে একদম কম খৰচতে কিয়তক উঠিব জায়গা এটা লাগিব এনেকুৱা সৰু পোৱালি এনে ব্ৰুডিং কৰা এইটো ব্ৰুডিংৰ কাৰণে হয় মই যি দেখিছো আমাৰ ঘৰৰ লেগ হৰ্ন মুৰ্গী গিটা খুব সোনকালে weight to gain কৰিছে ভ্যাকচিনৰ ক্ষেত্ৰত কোনবোৰ কথাত গুৰুত্ব দিব লাগিব আমাৰ পালকসকলে মুখ্যতঃ 7 দিনত ৰাণী খেতৰ ভ্যাকচিনটো দিব লাগে 14 দিনত জন্মৰ পৰা 14 দিনত আইবিডি বা গামবৰু বুলি কয় ভ্যাকচিনটো 21 নম্বৰ দিনত জন্মৰ পৰা আকৌ আপোনাৰ ৰাণী খেতটো ৰিপিট কৰি বুষ্টাৰ ড'জ এটা দিব লাগিব 42 দিনত 42nd ডেজত মানে R2B টো মানে ৰিপিট কৰিব লাগে তো পাৰৰো কিছুমান বাহ ৰাখিছে আপুনি ইয়াৰ মানে উচিত মানে ব্যৱহাৰ কৰিছে আপুনি ঠাইখিনি হয় কওকচোন পাৰটো ষ্টাৰ্ট কৰিছো দেউতা মই মা মিলি মানে মাক এখন ফাৰ্ম কৰি দিয়াৰ ব্যস্ত হৈ থাকিবলৈ হয় নমস্কাৰ আপুনি আৰসিসি বিল্ডিং বনাইছে মুৰ্গী ৰাখিবৰ কাৰণে ইয়াৰ অন্তৰালত কওকচোন কি আছে লুকাই এইটো বিল্ডিং মানে ঘৰটোৰ তলত বিল্ডিংটোৰ তলত যেটো জায়গা আছিল তাতে আমি গাহৰি ৰাখিছিলো তাতে গাহৰিটো আপোনাৰ যিখিনি গ্ৰোৱাৰ সাইজৰ গাহৰি বিক্ৰীৰ কাৰণে ৰেডি পোৱালি সেইখিনি আমি ৰাখিছিলো এতিয়া যেহেতু গাহৰি নাই ওপৰত মানে গাহৰি তলত আৰু ওপৰত মুৰ্গীৰ প্ল্যান আছিল আমি লেয়াৰ কৰিছিলো ইয়াতে চ্যালেঞ্জ হৈ গৈছিল তেতিয়া কি গৰম পিক যেতিয়া জুলাই মাহ হ'ব আগষ্ট মাহ হ'ব ৰ'দটো পৰি তেতিয়া মানে কি মুৰ্গীখিনি এৰা মুৰ্গী নহয় মানে আপোনাৰ ইয়াত এয়া হৈ থাকিব আপোনাৰ তেতিয়া আমি লেয়াৰ খিনি কি কৰিছিলো বোলে ৰুমতে মানে হিয়তক ফিড দিম আৰু মানে বন্ধ পদ্ধতিত ৰাখিম তো ৰাখোতে এই হিট ষ্ট্ৰোকটো হয় মুৰ্গী মৰে মানে হিয়তৰ মানে সোৱেট গ্ল্যান্ড নাথাকে মুৰ্গী খাম ওলাই যোৱা ইয়া নাথাকে দৰজাখন অলপ জপিয়াই দিছো পোৱালি এতিয়া বৰ্তমান কি কৰিছো যিখিনি মই ঘৰত ইনকিউবেটৰত পোৱালি ওলাইছো সেইখিনি পোৱালি মই এটা সাইজলৈকে ডাঙৰ কৰি বাহিৰত লৈ যাম এতিয়া কি হৈছে মই এইবিলাক পোৱালি সব ঘৰৰ আৰু ইয়াতে মই ট্ৰাই কি কৰিছো বোলে ঘৰত যদি 10টা কণী হয় দিনটোত বা যেটা কণী হয় সেই 10টাৰ প্ৰায় মই 100টা বনাইছো কৰি মই পোৱালি গিটা ঘৰত বনাইছো ইয়াতে আৰায়াৰৰ পোৱালি আছে কেইটামান সেই ৰঙা গিটা সেইগিটা আৰায়াৰ মই এই ইয়াৰ পৰা আনিছো আপোনাৰ চিপাঝাৰৰ হেচাৰীৰ পৰা কণী লৈ আহিছিল আনি ইনকিউবেটৰ মোৰ ঘৰত থাকাৰ কাৰণে মই বনাইছো আৰু বাকি ইয়াতে হাঁহ গিটা ইয়াতে নাথাকে কিন্তু থব লগিয়া হৈছে কাৰণ বাহিৰত নেউলে মানে কিছু অসুবিধা কৰিছে সেই কাৰণে বৰ্তমান হাঁহৰ পোৱালিতে থব লগা হৈছে মই আৰায়াৰ কেইটামান আছে আৰায়াৰ 20টা মান পোৱালি লোকেল মুৰ্গীও আছে লোকেল হেফালে আছে পোৱালি গিটা লোকেল গিটা আৰু ইয়াতে আপোনাৰ লেগ হৰ্নৰ পোৱালি মেজৰলি যিবিলাক বগা পোৱালি আছে সব আপোনাৰ লেগ হৰ্নৰ পোৱালি এতিয়া যিবিলাক পোৱালি সেইবিলাক আপুনি ইনকিউবেটৰত আপুনি নিজে হয় আমাৰ ঘৰতে মই ইনকিউবেটৰত ওলোৱা পোৱালি এতিয়া এটা কওকচোন যে লোকেল মুৰ্গী পালন যদি কৰিব বিচৰা যায় বা লেয়াৰ মুৰ্গী পালন কৰিব কোনোবা পালকে ইচ্ছা কৰে তেতিয়া তেওঁলোকে কোনবোৰ কথাত বেছি গুৰুত্ব দিব লাগিব প্ৰথমতে মুৰ্গীত মানে যি বস্তু ৰাখিলো আপুনি ক'ত থব হেতু এটা ফাৰ্স্ট পইণ্ট কাৰণ ঘৰ নহলে কেনেকে বস্তু ৰাখিব গতিকে ঘৰটো ৰাখিব মানে মেইন ইম্পৰ্টেন্ট বস্তু লোকেল মুৰ্গীক বৰ বিশেষ একো ঘৰ নালাগে ষ্টাৰ্ট কৰোতে একদম কম খৰচতে কিয়তক উঠিব জায়গা এটা লাগিব এনেকুৱা এই হেনেকুৱাকে উঠিব জায়গা দি এইটো অৱশ্যে বেলেগ কাৰণে পাৰৰ কাৰণে কৰিছিলো বাট এটা ওখ এটা উঠা জায়গা লাগে আৰু বাকি ব্ৰুডিং কৰিব লাগিব সৰু পোৱালি আনিলে ব্ৰুডিং কৰিব লাগিব সৰু পোৱালি আনিলে ব্ৰুডিং কৰা যায় এইটো ব্ৰুডিংৰ কাৰণে হয় এটা বান্ধি থৈছো অলপ সাইড কৰি এতিয়া দৰকাৰ নাই ব্ৰুডিং দৰকাৰ নাই হয় ডাঙৰ সেই প্ৰথম 10 দিন 20 দিন মানে একদম ব্ৰুডিংটো ইম্পৰ্টেন্ট এইবিলাক পোৱালি কিমান দিনীয়া পোৱালি আছে এইবিলাক এতিয়া এমাহৰ পোৱালি হৈ গৈছে এমাহ হোৱা নাই আৰু এমাহ হ বা এমাহ এতিয়া ইহঁতক কি খাদ্য দি আছে এতিয়া বৰ্তমান ইহঁতক ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰটো দিছিলো এতিয়া ষ্টাৰ্টাৰত আহিছো আৰু অকল ষ্টাৰ্টাৰ দিলে আপোনাৰ খৰচ নিমিলে বহুত দাম হয় গডৰেজৰ প্ৰি ষ্টাৰ্টাৰ দি আছিলো গডৰেজৰ ফিডটো বহুত ভাল কোৱালিটিৰ পাইছো গ্ৰোথটো খুব জলদি হয় বেলেগ মানে মহাৰাষ্ট্ৰ ফিড আছে কিবা কিবি আছে কিন্তু খোৱাওতে মানে গম পাইছো যে গডৰেজৰ ফিডটো কিন্তু আমাক ভাল ৰিজাল্ট মই দেখিছো হয় হয় সেই কাৰণে কি কৰিছো সেই ফিডটোৰ লগত আমাৰ ঘৰত যিবিলাক মাকৈ খেতি কৰো সেই খেতিটো শেফ কাটাৰত মাকৈটো গুড়া কৰিছো মিলাইছো আৰু মাকৈৰ লগত এটো মিলাই পেলাই দিছো বা খুদি দিছো খুদিৰ লগত মিলাই দিছো তেনেকে মানে ফিডটো অলপ কম খৰচ কৰিবলৈ এনেকুৱা কৰিছো যিখিনি লেগ হৰ্ন হয় এখিনি মোৰ এটো মাইন্ডসেট বা ইয়া যে কণীটো হ'ব কণীৰ কাৰণে কৰিম আৰু যিখিনি মোটা হয় এক্সট্ৰা খিনি বিয়ে কৰি দিম এটো কি হ'ব 3-4 মাহত পোৱালি গিটা এটা
এয়া লৈ ল'ব সাইজ লৈ ল'ব তো লোৱাৰ লগে লগে তেতিয়া মটাকিটা ওলাই যাব বা মানে এক্সট্ৰা মুৰ্গী ওলাই যাব পাৰি আৰু সৰু পোৱালিখিনি থাকি মানে 4 মাহটো ডাঙৰ হৈ কণী পাৰিব গতিকে কণী তেতিয়া আৰু সেই বস্তুটো বাঢ়ি থাকিব মানে এইমটো হৈছে আপোনাৰ বোথে হয় ক'ব গ'লে পোৱালি উৎপাদনো কৰিব পোৱালি উৎপাদন কৰা মানে যদি কোনোবাই পোৱালি বিচাৰে ইয়াৰ পৰা আপোনাৰ বিভিন্ন জাতৰ মানে লোকেল পোৱালি বৰ্তমান মই আৰায়াৰ দিব নোৱাৰো কিন্তু মই লেঘৰ্ণৰ পোৱালি দিব পাৰিম গতিকে আপুনি এটা কথা কওকচোন আমাৰ কনফিউজন থাকে বিভিন্ন ফাৰ্মাৰে আমাৰ প্ৰশ্ন কৰে যে লোকেল মুৰ্গী পুহো নে লেয়াৰ কৰো নে লেঘৰ্ণ কৰো কোনটো কৰো কোনটো মুৰ্গীত ধৰক আপোনাৰ বেছি লাভৱান বুলি ক'ব পাৰি মানুহে কি মানে বহুত এক্সপিৰিয়েন্সৰ ওপৰত কথা নিশ্চয় কৈছে মই দি দেখিছো আমাৰ ঘৰৰ লেঘৰ্ণ মুৰ্গী কিটা খুব সোনকালে আপোনাৰ মানে বৃদ্ধি মানে আপোনাৰ weight to gain কৰিছে আৰু ইয়াতে কি হৈছে এগিটা আমাৰ ঘৰৰ পোৱালি সেইখিনি আমাৰ মানে লোকেল মুকিনা পোৱালি আছিল তো এইখিনিত মই একচুৱেল ক'ব গ'লে খুব লছ খাইছো মানে 200 পোৱালি আনিছিলো 100 পোৱালিও এতিয়া নাই মানে কাৰণ ইমান মৰ্টেলিটি ইমান মৰিছে তো পোৱালিবোৰ খুব মানে কষ্টত লৈ আহে কি হ'ল আগৰবাৰ কৰিলো কৰোতে মই দেখিলো বোলে মুৰ্গীত প্ৰফিটটো হৈছে এয়া কৰি দিলো আপোনাৰ মানে আৰু অলপ স্কেল কৰো বুলি এবাৰ মুৰ্গী বাহিৰৰ পৰা সোমাম বুলি ভাবিলো পোৱালি আনিলো কিন্তু খুব মই মানে সেইখিনিতো ইনিশিয়ালি বহুত লছ খালো সেই কাৰণে যদি মানে পালকসকলে যদি নিজে ইনকিউবেটৰ আনি বা নিজে যদি পোৱালি জগাই তেওঁলোকে পালন কৰে তেতিয়া কিন্তু লাভৱান হোৱাৰ সম্ভাৱনাটো বেছি হয় বেলেগৰ পৰা আনিলে তাৰ পোৱালিৰ মানে সোৰ্সটো জানিব লাগিব আপুনি ক'ৰ পৰা আনি আছে যে আমিতো ভাল বুলি আনিছিলো কিন্তু পোৱালিখিনি আনোতে খুব বেছি হিয়তে মানে কষ্ট পাইছে সেই কাৰণে মৰ্টেলিটি ইমান বেছি হৈছে নহলে একদম মৰ্টেলিটি নহয় মানে লোকেল কুকুৰাই হওক বা কুকুৰাৰ ক্ষেত্ৰত বেমাৰৰ যথেষ্ট মানে হেৰি প্ৰত্যাহ্বান আহে এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান যদি আহে কেনেকুৱা ধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব এজন পালকে ইয়াতো ভেকচিন খিনি ইম্পৰ্টেন্ট হয় নিশ্চিত প্ৰথমতেতো F1 ভেকচিন এটা পৰে আপোনাৰ 7 দিনত ৰাণী খেতৰ ভেকচিনটো দিব লাগে নাক বা চকুত একটুব দিব লাগে আৰু তাৰ পিছত আপোনাৰ 14th মানে 14 দিনত জন্মৰ পৰা 14 দিনত IBD বা গাম্বৰু বুলি কয় ভেকচিনটো হেতু দিব লাগে আৰু 21st মানে 21 নম্বৰ দিনত জন্মৰ পৰা আকৌ আপোনাৰ ৰাণী খেতটো ৰিপিট কৰি বুষ্টাৰ ড'জ এটা দিব লাগিব ৰাণী খেত 7 দিনত দিলে আকৌ 21 দিনত দিলে আৰু 14 দিনত IBD টো থাকিলে আৰু 40 মানে 42 দিনত 42nd ডেজত মানে R2B টো মানে ৰিপিট কৰিব লাগে আৰু ইয়াৰ পিছত আপোনাৰ এখিনি আমি দিও এনে ইয়াৰ পিছত ইনজেকচন দিও এটা ভেকচিন দিব পাৰি হেতু আমি নকৰাও আৰু হেতু কৰবা কৰালেও কৰাব পাৰে আমি কৰবা নাই আমি এখিনি কৰাইছো এইগিটা ভেকচিন থাকে এই ভেকচিন খিনি দিয়াৰ পিছত এজন পালক নিশ্চিত থাকিব পাৰে যে ধৰক বেমাৰত ইহত আক্ৰান্ত হ'ব নালাগিব মই নিশ্চিত বুলি নকওঁ হয় কেতিয়াবা হয়তো বেমাৰ মানে কি হয় আপোনাৰ ওচৰত মুৰ্গী আছে তেওঁলোকে ভেকচিন দিয়া নাই বেমাৰটো লৈ আহিলে তেনেকে মোৰ আগতে এবাৰ বেমাৰ লাগিছিলে তেনেকে এবাৰ বেমাৰ লাগিলে তেতিয়া কি কৰিব যে যদি দেখিছে যে মুৰ্গী মৰি আছে তেতিয়া সেই ষ্টকটো উলাই দিব বিক্ৰী কৰি দিব ভালকিটা লগে লগে বিক্ৰী কৰি দিব আকৌ নতুনকে কৰিব কাৰণ ৰাখি থৈ লাভ নাই মানে বেমাৰটো স্প্ৰেড হয় খুব সোনকালে সেই কাৰণে এগিটা কৰা ৰেষ্ট্ৰিক্ট এল নামৰ এটা এন্টিবায়োটিক হয় হেতু খুব বেছি মানে ভাল এন্টিবায়োটিক এটা পাইছিলো পানীত হেতু মিলাই পেলে কিয়তক 3-4 দিন এটা এন্টিবায়োটিক চলাব লাগে কন্টিনিউ আকৌ বন্ধ কৰিব আকৌ পিছত কৰিব পাৰে কিন্তু 4 দিন কন্টিনিউ চলিব লাগে খাদ্যৰ ক্ষেত্ৰত কি খাদ্যৰ ক্ষেত্ৰত ইনিশিয়ালি তো মানে স্টাৰ্টাৰ দিলু ভিমাৰেল দিলু পানীত ভিমাৰেলটো এটা দৰকাৰী মানে মাল্টি মিনাৰেল বা এনেকুৱা ধৰণকে মানে কাম কৰে আৰু ইমিউনো কেয়াৰ এনেকুৱা ধৰণৰ ইমিউনিটিৰ কাৰণে কিবা এটা দিব পাৰে ষ্টাৰ্টিঙত দেই প্ৰথম গিদিনত কাৰণ সেইখিনি সময়ত অলপ মানে ৰিস্কত থাকে তো যদি ভাল দানাটো দিয়ে মানে গোটেই টাইমটো দানা দিব নালাগে এই প্ৰথম এমাহটো দানাটো দি গ্ৰোথটো আনি ল'ব পাৰে পোৱালিকেইটা তাৰপিছত আৰু যদি আপোনাৰ স্পেচ আছে তেতিয়া মানে ফ্ৰী ৰেঞ্জ কৰি ৰাতি থাকিল ভিতৰত দিনত ঘূৰি থাকিল ধুনীয়াকৈ বাহিৰত সিহঁতে ঘাঁহ বন পোক পৰুৱা চব খাব যদি এনেকুৱা মানে কি হয় আমাৰ গৰুৰ লগত থাকোতে গৰুৰ গোবৰটো বাহিৰত থলে খুচৰি সিহঁতে খুব মানে খায় নিজৰ খাদ্যটো তেনেকে উলিয়ায় প্ৰাকৃতিক খাদ্য কাৰণে ফ্ৰী ৰেঞ্জত এৰি দিব লাগিব হয় আৰু এনে খাদ্যৰ কাৰণে আপোনাৰ কৃত্ৰিম খাদ্য দিব লাগিব হয় ভিটামিন মিনাৰেল খিনি থাকিব নিশ্চয় ভিটামিন মিনাৰেল খিনি দিব পাৰিলে ভাল দিব লাগে এইখিনি কুকুৰা পালনৰ পৰা উপাৰ্জন কেনেকুৱা কুকুৰা পালনৰ পৰা উপাৰ্জন কি হয় কম সময়ত হোৱা বস্তু এটো 4 মাহত আপুনি এটা লট উলাই দিলে মাংসৰ কাৰণে যদি কৰে পোৱালিৰ কাৰণে যিকোনো বস্তু কৰোতে পোৱালিত মানে মেইন মাৰ্জিনটো থাকা যেন মই দেখো পোৱালি যদি আপুনি বিক্ৰী কৰিব পাৰে
তেতিয়া মানে মেইন ইয়াত যদি ব্যৱসায়িক ভিত্তিত কৰিব যায় তেতিয়াহ'লে পোৱালিটো নিজে উৎপাদন কৰি ব্যৱসায়িক ভিত্তিত লৈ যাব লাগিব। আপোনাক দেখিছো পাৰৰো কিছুমান বাহ ৰাখিছে আপুনি, তো ইয়াৰ মানে উচিত মানে ব্যৱহাৰ কৰিছে আপুনি ঠাইখিনি। হয়, কওকচোন। পাৰটো ষ্টাৰ্ট কৰিছো দেউতা মই মা মিলি, মানে মাক এখন ফাৰ্ম কৰি দিয়াৰ ব্যস্ত হৈ থাকিবলৈ, সেইকাৰণে পাৰটো ষ্টাৰ্ট কৰিছিলো। কিন্তু পাৰটোত ষ্টাৰ্ট কৰিয়ে মাৰ খাইছো, মানে ষ্টাৰ্ট কৰিয়ে লছ খালো। 3 পাৰ আনিছিলো, এযোৰ পাৰ পোৱালি ঘৰত আছিল, বাহিৰৰ ধৰি সোমাই, মানে এইটো ভুল কৰিছো নিজে। মানে ইয়াতে আছিল, বাহিৰত থৈছো, তেতিয়া প্ৰথমতে সৰু সৰু কেজ আছিল তাতে থৈছিলো। এই যে এযোৰ সোমালো, সিহঁতে বেমাৰ এটা আনি দিলে। আৰু পাৰ যিহেতু কেতিয়াও মানে ফাৰ্মিং ভিত্তিত কৰা নাই, নাজানিলো যে মানে বস্তু যে বেমাৰো হয় পাৰত এনেকুৱাকে, সিহঁতে আনি দিলে। আনি এটা এটাকে পাৰ গোটেই 6টাই মৰি গ'ল। গতিকে পাৰটো এতিয়া মানে এই 1 মাহ সময় এটা পাৰটো আকৌ নকৰো, অলপ কেইদিনমান পিছত পাৰটো আকৌ ষ্টাৰ্ট কৰিম। পাৰ ফাৰ্মিং কৰিব পাৰি নহয় জানো? একদম পাৰি। হয়, যথেষ্ট মাংসৰ চাহিদাও যথেষ্ট। পাৰৰ দাম 300 টকা বজাৰত এযোৰ পাৰ পোৱালি। আৰু আপুনি এই যিটো সেট বনালে, এই সেটটো লোকেল মুৰ্গীৰ কাৰণে বনাইছিল নে বাৰু? এইটো লেয়াৰ মুৰ্গীৰ কাৰণে বনাইছিলো। লেয়াৰ মুৰ্গীৰ কাৰণে। তেতিয়া আমাৰ বনৰ ৰজা বুলি মুৰ্গী জাতটো আছিল। সেই তাৰমানে অলপ বহল ভিত্তিক ব্যৱসায়িক ভিত্তিত কৰিম। হয় হয়, লং টাৰ্মে কৰা যেহেতু প্ল্যান থাকে। হয়, ওকে। ভৱিষ্যতে ইয়াৰ আশা আছে, নিশ্চিতভাৱে কৰিবলৈ আশা আছে। পালকসকলক আপুনি কি উপদেশ দিব যদি কোনোবা নতুন পালক, নতুন যুৱক যুৱতী ওলাই আহে যে লোকেল মুৰ্গী পালন কৰি তেওঁ স্বাৱলম্বী হ'ব বিচাৰে, তেওঁলোক কি আপুনি উপদেশ দিব বিচাৰে? পোৱালিকেইটা য'ৰ পৰা আনে সেইটো চাই ল'ব, ক'ৰ পৰা পোৱালি আহিছে, কেনেকে আনিছে। এটা কাৰ্টুনত 1 সোপা পোৱালি ভৰাই আনি আপোনাৰ ঘৰত নমাই থৈ গুচি গ'ল, অলপ পিছত ভাল হৈ যাব, চব ঠিক হৈ যাব। প্ৰথমতে টোপনিয়ে থাকিব পোৱালিবিলাক, বহুত ষ্ট্ৰেছত আহে মানে। একদম একদিনীয়া পোৱালিবোৰ আপোনাক দিব, গতিকে ইমান ষ্ট্ৰেছত অনা বস্তু নহয় মানে। তো সেইটো বস্তু চাব যে পোৱালি ক'ৰ পৰা আহিছে, কেনেকে আহিছে। ৰাখিব নালাগে মানে, যদি আপোনাৰ দেখা পাইছে পোৱালিবোৰ খুব দুৰ্বল হৈছে আহোঁতে, সেইটো পোৱালি ৰাখিব নালাগে। পাৰিলে এইটো কৰিব লাগে যে তেওঁ নিজে যদি কণী আনি তেওঁ তেতিয়াতো বহুতেই ভাল, কিন্তু কেতিয়াবা মানে সম্ভৱ নহয়, ইনকিউবেটাৰ নাই। আকৌ ইনকিউবেটাৰ থাকিলে সেইটো নলেজটো আকৌ এটা বেলেগ ল'ব লাগে। গতিকে পোৱালিও যদি আনে বা ঘৰতো যদি কিছু কণী আনি লোকেল ঘৰৰ মুৰ্গী কেইটাতে উমনি দিয়ে, তেনেকেও স্কেল কৰিব পাৰি। হয়, গতিকে সেই ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকল আগবাঢ়ি আহিব পাৰে। পোৱালি লোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। তাৰপিছত আহিলে আপোনাৰ ভেকচিনেশ্যনৰ কথাটো আহিলে, তাৰপিছত খাদ্যৰ কথাটো আহিলে, আৰু মাৰ্কেটিঙৰ কিবা কেনেকুৱা? মাৰ্কেটিঙৰ অসুবিধা নাই। আৰু ক'ব গ'লে মুৰ্গীটো দিয়ে ষ্টাৰ্ট কৰিব পাৰে, লাইফ ষ্টকৰ বা এইবিলাক পল্ট্ৰিত সোমাবলৈ মুৰ্গীটো দি কৰিব পাৰে। কাৰণ কি হয়, এটা মুৰ্গী মৰিলে আপোনাৰ ইমান লছ নহয়। গৰু এজনী মৰিব লাগিলে আপোনাৰ বহুত লছ, যথেষ্ট পৰিমাণৰ। গতিকে মুৰ্গীটো দি ষ্টাৰ্ট কৰি লাহে লাহে এক্সপাণ্ড কৰক, বস্তু কৰিব পাৰিব। হয়, এনেকে ষ্টাৰ্ট কৰক। তাৰ মুৰ্গীৰ দাম আছে, মুৰ্গীৰ মাৰ্কেটো আছে, তেনেকে আপোনালোকে কৰিব পাৰে। অভিজ্ঞতাটো সময়ে সময়ে হৈ যায় থাকিব, সেইকাৰণে মানে একেদিনে বহুত কৰি ল'ব নালাগে। গতিকে ধন্যবাদ জনাইছো আপোনাক। ধন্যবাদ। এতিয়া মই পোৱালিবিলাক এতিয়া ৰাখিব ধৰিছো। এতিয়া মই চেলেঞ্জৰ কথা যে ক'লো আপোনাক, এই নেউলটো এতিয়া ঘপককে এটা চেলেঞ্জ, কোনে এতিয়া নেউলৰ পিছে পিছে দৌৰি থাকিব। দিনত বোলে 3-4টা পোৱালি লৈ গ'ল, এই চব পোৱালি নমাইছিলো তলত, আকৌ চব লৈ আহিলো। নেউলটো মাৰিব লাগিব আগতে। গোটেইখিনি মুৰ্গী আপোনাৰ মতাকেইটা জোখত ৰাখি, 7জনীত এটা মতা ৰাখি, তেনেকুৱাকে মানে এইটো মুৰ্গীয়ে ঘৰ হয়। মানে মুৰ্গীৰে ইয়াতে কি কৰিছিলো, এইটো কম্পাউণ্ডটো বন্ধ কৰিছিলো। এতিয়া নেটখন খোলা গ'ল, কিন্তু তেতিয়া কি হয়, মুৰ্গীখিনি ভিতৰতে থাকে আৰু তাতে দানাটো অলপ ৰাতিপুৱা দানা দিয়াৰ পিছত এৰি দিয়া যায়, ঘূৰি থাকে ইয়াতে, খুচৰে, গোবৰ পোক চোক বিলাক খায়, বা গৰুৰ যিবিলাক ৱেষ্ট দানা ওলাই যায় গোবৰৰ লগত, সেইবোৰ খায়। একো দানা দিয়া নাযায় মানে, ইয়াতে জিৰ' দানা, প্ৰাকৃতিকভাৱে যি পুৰা প্ৰাকৃতিকভাৱে খায় আৰু ভাল গ্ৰথ লৈ লয়। যদি কিন্তু এইবিলাক নাথাকিলে তেতিয়া নহ'ল হয়, এইটো গৰু নাথাকিলে নহ'ল। গৰু গোবৰে মানে বহুতখিনি দিছে। আৰু ফ্ৰী ৰেঞ্জত ৰাখিলে ভাল ন? এইবিলাক ফ্ৰী ৰেঞ্জত ৰাখিলে ভাল। ফ্ৰী ৰেঞ্জত ৰাখিলে মানে বেমাৰ আজাৰো যথেষ্ট পৰিমাণে কম হয় চাগে। বেমাৰ আজাৰ কমত মানে এইটো চাব লাগিব, বায়'চিকিউৰিটিটো বহুত ইম্পৰ্টেণ্ট। নিশ্চিতভাৱে বায়'চিকিউৰিটি নহ'লে আমাৰ গাহৰিত বায়'চিকিউৰিটিটো আমি ৰাখি এটা জেগাত ভুল কৰাৰ কাৰণে মানে আমাৰ গাহৰিত বেমাৰ হ'ল। অসমৰ ক্ষেত্ৰত আপুনি কুকুৰা পালনৰ ক্ষেত্ৰত ভৱিষ্যত কি দেখিছে আপুনি? মইতো ভাবো যে স্কাই ইজ দ্য লিমিট, মানে একো মানে কি কৰিব পাৰে ইচ্ছা কৰিলে, কিন্তু আমি নাজানো বহুত কথা, আৰু আমাৰ নলেজো কম, বা আমি ফিজিকেলিও কিছুমান বস্তু এটা লিমিটেড লেভেললৈকে কৰিব পাৰোঁ। তো কৰি থাকিলেতো বহুত বেছি স্কোপ আছে। এখন মাৰ্কেট বুজিব লাগিব, আৰু বস্তুবোৰ অলপ বিজনেছ মাইণ্ডছেট দি চাব লাগিব, তেতিয়া মানে। আৰু আমাৰ লাইফ ষ্টকৰ যথেষ্ট চাহিদাও আছে অসমত, আৰু যদি ভালকে কৰিব বিচাৰে তেতিয়াহ'লে অলপ বিজ্ঞানসন্মতভাৱে যদি কৰিব বিচাৰে, গোটেইখিনি চাইণ্টিফিক উপাৰ্জনৰ ফল নিশ্চিতভাৱে আছে নহয় জানো? আছে, হয়।